হেবাৰ ল'ৰাবিলাক ইমান ধুনীয়া বিৰাটী দৰে আমাক কেলে লাগে হয়নে নহয় সোমাই আহোঁতে মোক ইমান আই লাভ ইউ ক'লে এতিয়া আই লাভ ইউ কনচেপ্ট শুনা নাই কিন্তু পিছফালে দেখা ল'ৰা ঠিক আছে গাবন নাচিছে guys welcome back to my YouTube channel so guys আজি আমি যাম ৰূপাইত আছে গীতাঞ্জলি দাসৰ লাইভ শ্ব' চাবলৈ যাম গীতাঞ্জলি দাসৰ মোৰ লগত যাব দীপাংকৰ হিৰক যদি আমি একদম টিপটপকে যাম গীতাঞ্জলি দাসৰ লাইভ শ্ব' চাবৰ কাৰণে চ' আজি গীতা দীপাংকৰ আৰু হিৰক যদি এই দুইটা এক্সাম দি আহিলে এক্সাম কেনেকুৱা হ'ল একদম গেলাই থৈ আহিছো মানে ৰিজাল্ট দিলে কম গেলাই থৈ আহিছে বোলে চ' গাইছ আমাৰ ভিডিঅ'টো চাই থাকক যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়ক চ' বলক আমাৰ লগত যাওঁ ৰূপাইত আমি যাওঁ এতিয়া গীতাঞ্জলি দাসৰ লাইভ চাবৰ কাৰণে চ' বলক আমাৰ লগত চলো চ' গাইছ এইটো হৈছে আমাৰ দীপাংকৰ এক্সক্লুচিভ নিউজ আমাৰ দীপাংকৰ কৰিছে চুচু শুকান গছত পানী দিছে এইফালে চাবা भाई साहब कुछ ज्यादा नहीं हो गया ये? মজা আয়া সো গাইজ ফাইনেলি আমি আহি পাই গ'লো ৰূপাই আৰু এতিয়া আমি গৈ আছো ষ্টেজৰ ওচৰলৈ চ' বাটো ষ্টেজৰ ওপৰত উঠিলে এতিয়া বায়টো গান গাবলৈ ল'বই চাগে চ' আপোনালোকে ক্ৰাউড শুনকচোন ক্ৰাউড কিমান চিঞৰ শুনিছে আপোনালোক চিঞৰটো শুনকচোন চ' বলক আমি এতিয়া ষ্টেজৰ জলদি যাওঁ আৰু যোনে ভিডিঅ' চাই ভাল পায় এটা লাইক কমেণ্ট আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যোনবিলাক নতুন আহিছে চ' 1 2 3 So
চ' গাইজ এইফালে আপোনালোকে অডিয়েঞ্চ কিমান আছে আপোনালোকে অডিয়েঞ্চৰ বাপৰে বাপ কনফাৰ্ম মানুহে চ' যোনে ভিডিঅ' চাই ভাল পাইছে লাইক কৰি দিয়ক আৰু কমেণ্ট কৰি কওক কেনেকুৱা লাগিছে কমেণ্টছ বক্সটো তলত আহে তলত আহে চাই লওক গুচাই লওক So guys, ভিডিও চাই কেনে পালে যদি ভাল পালে লাইক কমেণ্ট আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যোনবিলাক নতুন আহিছে আৰু ভিডিও চাই কেনে পালে তলত এটা কমেণ্ট কৰি কওক মানে তলত মানে কমেণ্ট বক্সটো আছে তলত সেইকাৰণে কৈছো তলত থকা কমেণ্ট বক্সত আপোনালোকে গৈ কমেণ্ট এটা কৰি কওক কেনেকুৱা লাগিলে ভিডিঅ'টো চাই চ' পুনৰ এটা নতুন ভিডিঅ'ৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছো টাটা বাই বাই মানে বাই বাই